তেতিয়া তেওঁলোকে কি কৰিছে আমাৰ তেওঁলোকৰ মহিলাসকলক পঠিয়াই দিছে আমাৰ মহিলাসকলৰ কাপোৰ খুলিবলৈ যোন কিগৰাকী ওপৰত উঠি আছিলে তেওঁলোকৰ কাপোৰ খুলিবলৈ আগুৱাই দিছে আৰু তেওঁলোকৰ কাপোৰ খুলিবলৈ আগুৱাই আমি ইমান মুখ্যমন্ত্ৰী দেখিলো কিন্তু এনেকুৱা এজন ভয়াতুৰ এনেকুৱা এজন কাপুৰুষ মুখ্যমন্ত্ৰী আমি কিন্তু নাই দেখা সম্পাদক হওক যিকোনো আমাৰ মাজত ৰাজনৈতিক আমাৰ বিৰোধিতা থাকিব পাৰে আমি তীব্ৰ ভাষাৰে ইজনে ইজনক ৰাজনৈতিকভাৱে আমি সমালোচনা কৰিম কিন্তু কেতিয়াও আইন আমি নিজৰ হাতত ল'ব নালাগে আৰু কাৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ কৰাটো আমি নিবিচাৰোঁ এই কথাখিনি আমি বাৰম্বাৰ নিজৰ দলৰ কৰ্মীখিনিকো আমি কৈ আছোঁ আৰু আমি বেলেগ দলৰ কৰ্মীখিনিকো কৈছোঁ যে হওক এটা তীব্ৰ এটা প্ৰতিযোগিতা হওক কিন্তু এই ক্ষেত্ৰত যে আমি যে আমাৰ অসমীয়া যে এটা মডেল যে আমি ৰাজনীতিও আমি স্পষ্টভাৱে ৰাজনীতি কৰোঁ কিন্তু এটা সভ্য এটা পৰিৱেশ আইন শৃংখলা বজাই এটা পৰিৱেশত আমি তীব্ৰভাৱে ৰাজনৈতিক বিৰোধিতা কৰক মোৰ কোনো আপত্তি নাই কিন্তু এজনো সাংবাদিকৰ ওপৰত